মোৰ অতি মৰমৰ নৱাগত ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰীয়ে এটি থুলমূল আভাস দিবলৈ প্ৰয়াস কৰিছোঁ। তোমালোকে মোৰ ভিডিঅ'টো অতি মনোযোগেৰে চাবা আৰু কথাখিনি শুনিবা। চোৱা, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল বনকুঁৱৰী, আৰু এই কবিতাটি ৰচনা কৰিছিলে চন্দ্ৰকুমাৰ আগৰৱালা। এতিয়া ৰোমান্টিক কবিতা থল কেনেকৈ আমাৰ অসমীয়া কাব্য সাহিত্যলৈ আহিল বা ৰোমান্টিক কবিতা কিয় ৰচনা কৰিলে, এই সম্পৰ্কে মই তোমালোকক দুআষাৰমান কৈ দিছোঁ। চোৱা, যেতিয়া চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা, এওঁলোকক কি বুলি কোৱা হয়? জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। আৰু এওঁলোকে কলিকতালৈ পঢ়িবলৈ গৈছিল। কলিকতালৈ যেতিয়া পঢ়িবলৈ গৈছে, তেতিয়া তেওঁলোকে ইংৰাজ কবি শেলি, কিটছ, বাইৰন, ৱৰ্ডছৱৰ্থ এই সকলো কবিৰ দ্বাৰা কি হৈছে? প্ৰভাৱান্বিত হৈছিলে। তেওঁলোকৰ সাহিত্যৰ যি ইংৰাজী সাহিত্যৰ প্ৰভাৱ, সেই প্ৰভাৱ আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাই অনুভৱ কৰিছিলে। আৰু তেওঁলোকে সেই ইংৰাজী সাহিত্যৰ সমল বা ইংৰাজী সাহিত্যৰ যি অনুপ্ৰেৰণাৰ দ্বাৰা তেওঁলোকে আমাৰ অসমীয়া সাহিত্যত ৰোমান্টিক কবিতাৰ আৰম্ভণি কৰিলে। এতিয়া তোমালোকে মনত ৰাখিবা, আমাৰ জোনাকীৰ আলোচনীৰ সৃষ্টি হৈছিলে 1889 চনত, আৰু সেই জোনাকীৰ পাতত পোনপ্ৰথমতে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে বনকুঁৱৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো ৰচনা কৰিছিলে। তোমালোকে জানাই, আমাৰ যিমানেই নিজৰ প্ৰতিভা ভঁৰালটো টনকিয়াল নাথাকক কিয়, আমি কি অন্যৰ পৰা কি টানি আজৰি আনি ভাল পাওঁ নে নাপাওঁ? পাওঁ। অৰ্থাৎ মৌ-মাখিবিলাকেও কি কৰে? ফুলৰ পৰা মৌ সংগ্ৰহ কৰি মৌচাক তৈয়াৰ কৰে নে নকৰে? ঠিক তেনেদৰে আমাৰ কবি সাহিত্যিকসকলেও কি কৰিছিলে? ইংৰাজী সাহিত্যৰ অৰ্থাৎ সেই ৰোমান্টিক কবিসকলৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিলে, আৰু তেওঁলোকৰ যি সাহিত্যৰ সমল বা তেওঁলোকৰ সাহিত্যৰ যি বৈশিষ্ট্য, সেইসমূহ তেওঁলোকে আমাৰ অসমীয়া কাব্য সাহিত্যলৈ আজৰি আনিছিলে। আৰু সেই ভাৱসমূহ আমাৰ এই বনকুঁৱৰী কবিতাটোত সুন্দৰভাৱে প্ৰতিফলিত হৈছে। তোমালোকে এইটো মনত ৰাখিবা, আমাৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী সম্পৰ্কে অৰ্থাৎ ৰোমান্টিক কবিতাৰ বিষয়ে তোমালোকক অৱগত কৰাৰ বাবে এই কবিতাটো তোমালোকৰ প্ৰথম অন্তৰ্ভুক্ত হৈছে। এতিয়া কথা হ'ল ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য। চোৱা, ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য হ'ল কল্পনাপ্ৰীতি, প্ৰকৃতিপ্ৰীতি, সাধাৰণ বস্তুত অসাধাৰণত্ব আৰু প্ৰকৃতিক ক্ৰিয়াৰ ৰূপ বৰ্ণনা ইত্যাদি ইত্যাদি ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য। আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিষয়বস্তু হ'ল সৌন্দৰ্যৰ আৰাধনাই জীৱনৰ খেল বা সুন্দৰৰ আৰাধনাই জীৱনৰ খেল। প্ৰেম আৰু সৌন্দৰ্য হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্য বা বিষয়বস্তু। মনত থাকিব নহয়? এতিয়া তোমালোকে, মই তোমালোকক বিতংকৈ ক'ব পাৰোঁ, কিন্তু তাৰমানে ইমানখিনি ভিডিঅ' এটা কোৱাটো সম্ভৱ নহয়। জাষ্ট থুলমূলকৈ কৈ থৈ দিছোঁ আৰু, বুজি পাইছা নহয়? এতিয়া চোৱা কবিতাটো, প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী কবিতাটো তোমালোকে উলিয়াই ল'বা আৰু চাই যোৱা। চোৱা, নিজৰ দুপৰীয়া সুহুৰিটি মাৰি মাতিলেনো কোনে কাক, বিজন বনত কোন ক'ত আছে হালিছে গছৰা। নিশম দুপৰীয়া একদম নিস্তব্ধতাই অৱলম্বন কৰা গছৰ আগবিলাক হালি পৰিছে। কেতিয়া হালি পৰে? যেতিয়া আমাৰ আদিত্যৰ তেজ বৃদ্ধি হয়। আদিত্য মানে সূৰ্যৰ তেজ যেতিয়া বৃদ্ধি হয়, তেতিয়া কি হয়?
গছৰ আগবিলাক হালি পৰে নে নপৰে? আৰু সেই সময়ত আমি মানুহবিলাক কি ঘৰত থাকো নে বনত থাকো? বনততো নাথাকো, থাকো নেকি? নাথাকো। আৰু সেই নিজন দুপৰীয়া কোনোবাই কাৰোবাক খুবুৰি মাৰি আমন্ত্ৰণ জনোৱা বুলি কৈছে যে নিজন বনত নিস্তব্ধতাই অৱলম্বন কৰা সেই হাবি অৰ্থাৎ গছৰ আগবিলাকেও হালি গৈছে, সূৰ্যৰ প্ৰখৰতা সহ্য কৰিব পৰা নাই। সেই ভৰ দুপৰীয়াখন কোনে কাক মাতিলে? কোনে কৈছে যে কোনেনো এই ভৰ দুপৰীয়াখন ফুলটি মাৰি কাক মাতিছে? গহীন গছত বতাহৰ ছাতি, পাত কপে থৰ থৰ, হাবিৰ মাজৰ পৰা কোনেনো বা মাতি উঠে মৰমৰ। গহীন গছত অৰ্থাৎ একদম ডাঠ হাবি, বতাহত যেতিয়া লাগে তেতিয়া কি হয়? থৰ থৰ কঁপনি উঠে, উঠে নে নুঠে? উঠে। আৰু হাবিৰ মাজৰ পৰা কি হৈছে? কোনোবাই চিঞৰি উঠিছে, মৰমৰাই চিঞৰি উঠা বুলি কৈছে। কবিয়ে কি কৈছে গম পাইছা? যে হাবিৰ মাজত কোনোবাই প্ৰৱেশ কৰিছে। আৰু হাবিত জানা নহয় তোমালোকে শুকান পাতবিলাক পৰি থাকে, যেতিয়া শুকান পাতৰ ওপৰত তাৰমানে কি গছকি দিয়া হয় তেতিয়া কি হয়? মৰমৰাই তাৰমানে শব্দ উঠে। আৰু সেই শব্দটো কি কৈছে? হাবিৰ মাজৰ পৰা কোনোবাই মৰমৰাই অৰ্থাৎ চিঞৰি উঠিছে, অৰ্থাৎ শুকান পাতটোৱে মৰমৰাই চিঞৰি উঠা বুলি কৈছে। কিয় চিঞৰি উঠিছে? হাবিৰ মাজত কাৰোবাৰ আগমন ঘটিছে। কাৰ আগমন ঘটিছে? বনকুঁৱৰীৰ আগমন ঘটিছে। চোৱা, নিচুক লতিকা গছক খাবতি, প্ৰতি অংগে চুমা চুমি, পাতৰ আঁৰত থাকি কপৌতিয়ে কিবা কৰে জুমা জুমি। নিচুক লতিকা। চোৱা, কবিয়ে আমাৰ বনকুঁৱৰী মানে কি জানানে? বনত উমলি জামলি ফুৰা এগৰাকী চঞ্চলা ছোৱালী। আৰু সেই ছোৱালীজনীক কবিয়ে বনকুঁৱৰীৰ ৰূপত প্ৰতিভাত কৰিছে আৰু তাইৰ বিষয়ে কবিতাটিত লিখিছে। চোৱা, নিচুক লতিকা, বনকুঁৱৰী ইমানেই ধুনীয়া, বনকুঁৱৰীক দেখা পায় গছেও কি থৰ থৰকৈ কঁপিছে, গছত কি বতাহ দিছে। তাৰপিছত কি কৈছে? যে নিচুক লতিকা গছক খাবতি। একেবাৰে নিচুক আমাৰ লতাবিলাকে সাধাৰণতে কি লতাবিলাকৰ হালধি কি গছবিলাকে, আৰু সেই গছবিলাকেও কি একদম বনকুঁৱৰীক দেখা পাই তাৰমানে কি ইমানেই ভাল লাগি গৈছে, আনন্দতে কি কৰিছে? সাৱটি ধৰিছে। পাতৰ আঁৰত থাকি কপৌতিয়ে কিবা কৰে জুমা জুমি। বনকুঁৱৰীৰ সৌন্দৰ্যত বিমোহিত হৈ পাতৰ আঁৰত ৰৈ থকা চৰাইটিও কি কৰিছে? জুমি জুমি বনকুঁৱৰীৰ ফালে চাইছে। মৰমৰ গীত জুৰিলে নাজুকি, মাত ফুটে বা নাই, বিৰিষে হাঁহিছে হালিছে জানিছে, নৈৰ মুখলৈ চাই। মৰমৰ গীত জুৰিলে নাজুকি। এই বনকুঁৱৰীক দেখা পাই চৰাইটিও কি কৰিলে? গীত জুৰিলে। মৰমৰ গীত, প্ৰেমৰ সংগীত জুৰিলে। কেনেকুৱা ভাৱে জুৰিলে? লাজকুৰীয়া ভাৱে যেতিয়া কথা কোৱা যায় মাতটো ফুটে নুফুটে, হয়নে নহয়? ঠিক তেনেকুৱাকৈ অৰ্থাৎ লাজকুৰীয়া ভাৱত চৰাইটিয়ে কি কৰিলে? গীত জুৰিলে। বিৰিষে হাঁহিছে হালিছে জালিছে, নৈৰ মুখলৈ চাই। নৈৰ বুকুত গছবিলাক কি থাকে? দোঁ খাই থাকে, হালি থাকে, থাকে নাথাকে। আৰু সেই গছেও কি বুলি কৈছে? হাঁহিছে হালিছে জালিছে, একদম আবেগত তেওঁলোকে কথা পতা বুলি আমাৰ কবিতাটিত উল্লেখ আছে। চোৱা, কিবা কথা কয় নয়ে কুলু কুলু, ইটো ধেমালি যিহে, কোনে চাই নিতৌ বনৰ ধেমালি, মাতিলেনো সি কিহে। কিবা কথা কয় নয়ে কুলু কুলু, কবিৰ কল্পনা, কবিৰ ভাষা, কবিৰ আবেগ। চোৱা, কবিতাত ইমান সুন্দৰভাৱে প্ৰকাশ পাইছে। চৰাইয়ে কথা কয়, গছে কথা কয়, নৈয়ে কথা কয়। নৈখনে কি বুলি কৈছে? যে কুলু কুলুকৈ নৈখনে বৈ অহা নৈখনে কি কৈছে? কথা কোৱা বুলি কৈছে, কিবা ধেমালি কৰা বুলি কৈছে। কোনে চাই নিতৌ বনৰ ধেমালি, মাতিলেনো সি কিহে। আৰু ঠিক তেনেকুৱা সময়ত বনৰ ধেমালিৰ কথা কৈছে। বনত এই যে চৰাইবিলাক, নৈ, গছ এইবিলাকৰ কথা কৈছে, তেওঁলোকেও ধেমালি কৰে। আৰু এই ধেমালিৰ মাজতে কৈছে যে কিবা এটাই কিন্তু কি কৰিছে?
তাৰপিছত চোৱা গছৰ আগত মইনা প্ৰকৃতি মাটিখিনি চুপ হ'ল শুনো শুনো শুনিবলৈ বাট চাওঁ মনতে হেঁপাহ হ'ল কি হ'ল যে গছৰ আগত মইনা চৰাই এটি মাতিলে মধুৰ মাতেৰে মাতি কি কৰিলে নিস্তব্ধতা অৱলম্বন কৰিলে কিন্তু কবিৰ মনত হেঁপাহ ৰৈ গ'ল যে মইনা চৰাইটো আকৌ এবাৰ মাতিলে আমি কুলি চৰাইটো যেতিয়া মাতি থাকে তেতিয়া আমি কি কৰোঁ ঘৰৰ পৰা কুহু কুহু বুলি কওঁ নকওঁ আকৌ কুলিটো কি কয় কুহু আমি তেতিয়া কওঁ কুলিটো আকৌ কুহু বুলি কয় ঠিক তেনেদৰে মইনা চৰাইৰ মাতটো বহুত শুৱলা মইনা চৰাইৰ মাতটো কবি শুনিবলৈ হেঁপাহ গ'ল কিন্তু মইনা চৰাইটোতো মাতি কি হ'ল নিস্তব্ধতা অৱলম্বন কৰিলে কিয় অৱলম্বন কৰিলে নিস্তব্ধতা বনকুঁৱৰীৰ আগমন ঘটিছে বনকুঁৱৰীৰ অপৰূপ সৌন্দৰ্য মোহিত হ'ল মইনাটোৱে এবাৰ মাতি বনকুঁৱৰীৰ ফালে তদা লাগি চাই থাকিলে তাই আৰু মাতিব নোৱাৰিলে তাৰপিছত চোৱা যে সিজুপি বকুল এই এৰাবাৰে কোন কাহানী বা গ'ল চিনে ভেটি তামোল লেটেকো হ'ল বকুটিৰ হ'ল তাৰপিছত দেখা পালে যে ইয়াত বকুল এজোপা আছে তামোলো আছে লেটেকু আমি যে লেটুক বুলি কওঁ লেটুক গছো আছে তাৰমানে এইখন কাৰোবাৰ এৰাবাৰী আছিল আৰু ইয়াত হয়তো বহুদিন আগত কি আছিলে মানুহ আছিলে আৰু সেইকাৰণে কৈছে এই মানুহ ইয়াৰ পৰা কাহানী বাই অৰ্থাৎ কেতিয়াবাতে গুচি গ'ল এইখন কি হৈ গ'ল এৰাবাৰী জংঘলত পৰিণত হৈ গ'ল চোৱা যে হ'ল বহুদিন হ'ল তাত কি হাবিত পৰিণত হৈ গ'ল বুলি কবিয়ে কৈছে বাঁহৰ চয়াত গজালি গজিছে কোনেনো ইয়াত ঘূৰে জোৰ জোৰ কৰি বতাহ পৰিছে বাঁহৰ মাজে মাজে ঘূৰে বাঁহৰ ছায়া অৰ্থাৎ বাঁহৰ ছায়াত কি হয় বাঁহবিলাকে গজালি মেলিছে আৰু সেই গজালিবিলাক বাঁহৰ মাজে মাজে ফুৰ ফুৰকৈ অৰ্থাৎ সুন্দৰকৈ সুৰীয়া বতাহ তাত দিছে সেই বতাহৰ মাজত বনকুঁৱৰীয়ে মনৰ আনন্দ নাচি বাগি ফুৰি আছে চোৱা পাতে পাতে কিবা ফুচফুচাইছে মাৰিছে মিচিকি হাঁহি কলা ঘুমতীয়া সুখৰ এৰা বতাহে ফুৰিফুৰাই আৰু বনকুঁৱৰীৰ সেই আগমনত গছৰ পাতেও কি কৰিছে কথা পাতিছে আৰু কি কৰিছে মিচিকিয়ে হাঁহিছে কলা ঘুমতীয়া মানে হৈছে এই চিলমিলকৈ টোপনি আহে আমাৰ সেই চিলমিলকৈ অহা টোপনিৰ সময়ত যদি সুন্দৰ বতাহ এজাকে আমাৰ গাত বাহ লগাই দিয়ে তেতিয়া টোপনিটো কেনেকুৱা মধুৰ হয় আৰু ঠিক তেনেকুৱা এটা কথা কৈছে বনকুঁৱৰীৰ আগমন ঘটিছে বনকুঁৱৰীৰ আগমনত তাৰমানে সকলোৱে নিজকে পাহৰি গৈছে বনকুঁৱৰীৰ ইমানেই সৌন্দৰ্য বনকুঁৱৰীৰ ইমানেই মোহনীয় সেই মোহনীয় সৌন্দৰ্যত সকলোৱে তাৰমানে কি হৈ গৈছে পাগলৰ দৰে হৈ গৈছে আৰু ইমান ধুনীয়া বনকুঁৱৰী নিজৰ কৰ্মও পাহৰি গৈছে চোৱা গাতে গা লগাই কপৌ দুটিয়ে মুখতে মুখ দি আছে অকণিৰ বুকুত ইটি খুমুৱাই সিটিয়ে মন যাছে গাতে গা লগাই বনকুঁৱৰীৰ এই সৌন্দৰ্য দেখা পাই কপৌ চৰাই দুটিৰ মনতো কি হৈছে প্ৰেম ভাৱ জাগ্ৰত হৈছে আৰু জাগ্ৰত হৈ কি কৰিছে এইটো কপৌ চৰাই অৰ্থাৎ সেইটো কপৌ চৰাই কি কৰিছে মৰমতে একদম বুকুত সাৱটি ধৰিছে মৰমতে চুমা দিছে মৰমৰ আদান প্ৰদান কৰা বুলি কবিয়ে কৈছে তাৰপিছত চোৱা অকণি ছোৱালী জখিনী কন্যা এফেৰি ফুলৰে পাহি জানৰ কাষত পানী খুৱাইছে হৰিণাৰ পোৱালি লাহি অকণি ছোৱালী একেবাৰে অকণি মানে বনকুঁৱৰী কি আছিলে মই তোমালোকক কৈছিলো নহয় যে বনত উমলি ফুৰা মুকলি মৰিয়া চঞ্চলা এজনী ছোৱালী আৰু সেই ছোৱালীজনীয়ে কি ভাল পায় বনৰ পখিলা ফুল চৰাই নদী হয়নে নহয় এইবিলাক ভাল পায় আৰু সেইকাৰণে কৈছে কি জখিনী কন্যা ভূত প্ৰেতৰ কন্যা বুলি কৈছে বনকুঁৱৰী এফেৰি ফুলৰে পাহি ফুলৰ পাহিৰে নিচিনা কোমল ফুলৰ
ফুলৰ পাহিৰ দৰে তাই তাৰমানে কি ফুলৰ পাহিটো আমি যেনেকৈ হাতত লৈ যদি আমি মোহাৰি দিওঁ কি পানী উঠি যায় ঠিক তেনেকৈ নিমজ কোমল বন কৰি মন বন কৰি ভৰি একেবাৰে কোমল ভৰি বুলি কৈছে চোৱা সেই ছোৱালীজনী কি কৰিছে জানৰ কাষত পানী খুৱাইছে হৰিণাৰ পোৱালি লাগে আৰু জানৰ কাষত এটি হৰিণাৰ পোৱালিক ধৰি আলফুলকৈ মৰমতে পানী খুৱাই দিছে আৰু যেতিয়া বন কৰি সেই হৰিণাৰ পোৱালিটোক ধৰি পানী খুৱাইছে হৰিণাৰ পোৱালিটোৱে কি কৰিছে চোৱাচোন যে চমকি চাই ৰৈ থাকে ধৰে কুমাৰীৰ মুখলৈ চাই কিনো চাইছ ছোৱালীয়ে গালতে হাঁহি চৰাই কি কৈছে চোৱা এই যে আলফুলকৈ মৰম কৰিছে হৰিণাৰ পোৱালিটোক কি কৰিছে একেবাৰে মন কৰি সেই অপৰূপ সৌন্দৰ্যত মোহিত হৈ মন কৰি মুখখনৰ ফালে তধা লাগি চাই আছে একেবাৰে একেথৰে কিনো চাইছ আৰু একেথৰে চাইছ বুলি অৰ্থাৎ একেথৰে চাই থকা কাৰণে মন কৰি হৰিণাৰ পোৱালিটোক কৈছে তইতো মোৰ ফালে কি চাইছ চাই গালতে হাঁহি চৰাই অৰ্থাৎ দুগালত হাঁহি উঠিছে বন কৰি ভাল লাগিছে মৰম লাগিছে হৰিণাৰ পোৱালিটো আমি মৰম কৰোঁনে নকৰোঁ আমাৰ মেকুৰীৰ পোৱালিটো বা আমাৰ কুকুৰৰ পোৱালিটো হয়নে নহয় আমি মৰম কৰোঁ গতিকে বন কৰি সেই মনত থকা হৰিণাৰ পোৱালিটো আলফুলকৈ মৰম যাচিছে তাৰপিছত চোৱা দুখোজতে লৰি পালেগৈ ঘূৰি যখিনী কুমাৰীৰ মাছ আহতৰ দলে নাচিছে দুজনী পিন্ধি বন্ধুৰ সাজ দুখোজতে লৰি পালেগৈ ঘূৰি এই হৰিণাৰ পোৱালিটো কি কৰিলে এৰি দিলে এৰি দি কি কৰিলে বন কৰিয়ে আহতৰ তলত দৌৰি গ'ল দুখোজতে একদম দৌৰি গুচি গ'ল আমাৰ চঞ্চলা সেই সৰু সৰু ছোৱালীবিলাকে কি একদম তৎক্ষা দৌৰি যাব পাৰে নহয় আৰু বন কৰিৰ সেই চঞ্চল মনৰ অধিকাৰী গতিকে সেই বন কৰি মুকলিমূৰীয়া মনটো কি কৰিলে আহতৰ তলত দৌৰি গ'ল আহতৰ তলত দৌৰি গৈ কি কৰিলে যে আহতৰ তলত নাচিছে দুজনী কবিয়ে এইবাৰ বন কৰিৰ লগত আন এজনী ছোৱালী দেখা পালে আন এজনী যখিনী কন্যা দেখা পালে অৰ্থাৎ দুগৰাকীয়ে নাচি থকা দেখা পালে চোৱা আহতৰ তলে নাচিছে দুজনী পিন্ধি বন্ধুৰ সাজ মনত থকা বিভিন্ন ধৰণৰ ফুলবোৰ কি কৰিছে ছিঙিছে ছিঙি কিনে কি কৰিছে তেওঁলোকে পিন্ধি লৈছে পিন্ধি লৈ নাচিছে আহতৰ তলত নাচিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই বন কৰি তোমালোকক এইখিনিয়ে দিলোঁ মই প্ৰথম খণ্ড হিচাপে এই ভিডিঅ'টোত এইখিনিয়ে দিম নেক্সট মই ইয়াৰ তলৰ পৰা নেক্সট ভিডিঅ'টো তোমালোকক মই দি দিম